নমস্কাৰ বন্ধুসকল, আহোম বুৰঞ্জী সিৰিজৰ এইটো পাৰ্ট 2 হয়। আমি অলৰেডি পাৰ্ট 1টো আপলোড কৰিলোঁ। ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। আহকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আগৰটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ স্বৰ্গদেউ চুকাফাৰ পৰা স্বৰ্গদেউ চুহুংমুঙলৈকে। আজি আলোচনা কৰিম স্বৰ্গদেউ চুকলেংমুঙৰ পৰা। স্বৰ্গদেউ চুকলেংমুঙৰ মৃত্যুৰ পিছত 1539 চনত আহোমৰ ৰাজসিংহাসনত বহে স্বৰ্গদেউ চুকলেংমুং। তেওঁ আহোমৰ ৰাজধানী বকতাৰ পৰা গড়গাঁৱলৈ তুলি আনিছিল বাবে তেওঁক গড়গঞা ৰজাও বোলা হৈছিল। ৰজা হৈয়ে তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ কাম হাতত লৈছিল। 1 নম্বৰতে তেওঁ বকতাৰ পৰা আহোম ৰাজধানী গড়গাঁৱলৈ তুলি আনিছিল। 2 নম্বৰতে তেওঁ ইতিহাস প্ৰসিদ্ধ গড়গাঁও পুখুৰী খন্দুৱাইছিল। আৰু 3 নম্বৰতে তেওঁ নগাআলি নিৰ্মাণ কৰাইছিল। চুকলেংমুঙৰ পিছত 1552 খ্ৰীষ্টাব্দত আহোম ৰাজপাটত উঠে স্বৰ্গদেউ চুকাফা। এবাৰ তেওঁ হাতীৰ পিঠিৰ পৰা পৰি এখন ভৰি ভঙাৰ বাবে তেওঁক খুৰা ৰজা বুলিও জনা যায়। চুকাফাৰ মৃত্যুৰ পিছত 1603 চনত চুচেনফা ওৰফে প্ৰতাপ সিংহ আহোমৰ ৰাজপাটত বহে। দক্ষ আৰু বুদ্ধিমত্তাৰ বাবে তেখেতক বুদ্ধি স্বৰ্গনয়ন বুলিও জনা যায়। প্ৰতাপ সিংহৰ ৰাজত্বকালত আহোমৰ এজন সুদক্ষ ৰাজবিষয়া আছিল মোমাই তামুলী বৰবৰুৱা। মোমাই তামুলী বৰবৰুৱাই অসমত প্ৰথম পাইক প্ৰথাৰ সৃষ্টি কৰিছিল। পাইক প্ৰথাৰ জৰিয়তে তেখেতে প্ৰজাৰ মাজত 4জনীয়া কিছুমান গোট সৃষ্টি কৰিছিল আৰু সেই 4জনীয়া গোটসমূহৰ যিকোনো এজন সদস্যই ৰাজ্যখনৰ নিৰ্মাণ কাৰ্যকে আদি কৰি সামৰিক ক্ষেত্ৰলৈকে কাম কৰিব লগা হৈছিল। 4জনীয়া সদস্যৰ এজনৰ কাম শেষ হোৱাৰ পিছত আন এজন গৈ কাম কৰিব লগা হৈছিল আৰু এনেদৰে সাল সলনিৰ মাধ্যমেৰে কামবোৰ কৰি গৈছিল। ৰাজ পৰিয়াল আৰু উচ্চ জাতিক বাদ দি সকলো প্ৰজাৰ ওপৰত এই নিয়ম প্ৰযোজ্য আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি থ'ব, যাতে মই দিয়া প্ৰতিটো ভিডিঅ' সকলোতকৈ আগত পায়। আৰু সেই পাইকসকলক চোৱা চিতা কৰিবৰ বাবে মোমাই তামুলী বৰবৰুৱাই কিছুমান পদৰ সৃষ্টি কৰিছিল। 12জন পাইকক চোৱা চিতা কৰিবৰ বাবে বৰা, ঠিক তেনেদৰে 100জনক চোৱা চিতা কৰিবৰ বাবে শইকীয়া আৰু 1000জনক চোৱা চিতা কৰিবৰ বাবে হাজৰিকা পদৰ সৃষ্টি কৰিছিল। বন্ধুসকল, আমি আজি যিমানখিনি আলোচনা কৰিলোঁ তাৰ ভিতৰত পৰীক্ষাত আহিব পৰা সম্ভাৱ্য প্ৰশ্নসমূহ হৈছে: স্বৰ্গদেউ চুকলেংমুং কিমান চনত আহোমৰ ৰজা হয়? উত্তৰ: 1539 চনত। কুৱেশ্যন নম্বৰ 2: কোনজন স্বৰ্গদেউক গড়গঞা ৰজা বোলা হৈছিল? আনচাৰ: স্বৰ্গদেউ চুকলেংমুং। স্বৰ্গদেউ চুকলেংমুঙক গড়গঞা ৰজা বোলা হৈছিল। কুৱেশ্যন নম্বৰ 3: গড়গাঁও পুখুৰী আৰু নগাআলি কোনে নিৰ্মাণ কৰাইছিল? আনচাৰ: স্বৰ্গদেউ চুকলেংমুং। স্বৰ্গদেউ চুকলেংমুঙে গড়গাঁও পুখুৰী আৰু নগাআলি নিৰ্মাণ কৰাইছিল। কুৱেশ্যন নম্বৰ 4: প্ৰতাপ সিংহ কিমান চনত আহোমৰ ৰাজপাটত বহে? উত্তৰ: 1603 চনত। 1603 চনত প্ৰতাপ সিংহ আহোমৰ ৰাজপাটত বহে। কোনজন স্বৰ্গদেউক বুদ্ধি স্বৰ্গনয়ন বোলা হয়? উত্তৰ: প্ৰতাপ সিংহ। কুৱেশ্যন নম্বৰ 6: আহোমৰ প্ৰথমজন বৰবৰুৱা কোন আছিল? আনচাৰ: মোমাই তামুলী বৰবৰুৱা। কুৱেশ্যন নম্বৰ 7: প্ৰথম অসমত কোনে পাইক প্ৰথাৰ সৃষ্টি কৰিছিল? আনচাৰ: মোমাই তামুলী বৰবৰুৱা। বন্ধুসকল, আহোম বুৰঞ্জীৰ 3 নম্বৰ পাৰ্টটো পাবৰ বাবে চেনেলটো আজিয়েই ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।